নমস্কাৰ নমস্কাৰ সকলোকে সকলোকে বিকাশ আৱাজ এডুকেশ্যন এডুকেশ্যন হেল্প চেণ্টাৰ চেনেললৈ চেনেললৈ সকলোকে সকলোকে স্বাগতম স্বাগতম জনাইছোঁ। জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 4 ফলা ফৰ্মত। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'ত আমি গোটেইখিনি আজি প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকক। প্ৰথমে আমাৰ 1 নম্বৰ প্ৰশ্নটো দি আছে যে কবিতাটো পঢ়ি তোমাৰ কথাৰে কাহিনীৰ ৰূপ দিয়া। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে আঠ বয়সতে দাঁত সৰি লাপুং শলা খোৱা ফলা একেবাৰে সজা স্বভাৱৰ। এদিনাখন ফলাই ভাবিলে যে কিমান আৰু ঘৰতে সোমাই থাকিম, দেশ ভ্ৰমণকে কৰোঁ এই বুলি তেওঁ দেশ ভ্ৰমণলৈ ওলাই গ'ল। ফলাৰ মন আছিল উৰাজাহাজত যোৱাৰ, কিন্তু বৰ বেয়া বাবে সেইদিনাখন উৰাজাহাজ নাছিল। ফলাই ভাবিছিল আকাশেদি উৰাজাহাজ গ'লে হাত দাঙি ৰখাব আৰু তাত উঠি বিদেশলৈ যাব। পিছে বেয়া বতৰৰ বাবে ফলাৰ সপোন ভংগ হোৱাত নিজৰ কপালকে দুখিলে। এইবাৰ ফলাই ৰেলেৰে যাওঁ বুলি ৰেলৰ আলি উঠিলগৈ আৰু হাত দাঙি ৰেলবোৰ ৰখাব চেষ্টা কৰিলে। হাত দাঙি দাঙি ফলাৰ ভাগৰ লাগিল, কোনো এখন ৰেলেই নৰলে। ৰেলত যোৱাৰ আশা বাদ দি ফলাই নতুন বুদ্ধি এটি পাঙিলে। চিঠিবোৰ ডাক টিকট লগালে, যেনেদৰে যায় তেনেদৰে যাম বুলি ফলাইও 6 কোটি টকাৰ টিকট কিনি কপালত লগাই ল'লে আৰু গুণগুণাই গান গাই ৰমনেৰে দেশ ভ্ৰমণলৈ গৈ থাকিল। এনেদৰে কুৰিদিনমান যোৱাৰ পিছত ফলাৰ লগত টকা পইচা সকলো শেষ হ'ল। ইফালে পেটৰ ভোকত ফলাৰ জীউ উৰি যাওঁ যাওঁ যেন হ'ল। দেশ ভ্ৰমণ তাতেই সামৰি ফলাই পুনৰ ঘৰলৈ ঘূৰি আহিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি আমাৰ দি আছে ইয়াৰ পিছৰখিনি 2 নম্বৰ প্ৰশ্নখিনি যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখে। ইয়াৰ প্ৰথম ক নম্বৰটো দি আছে ফলাৰ স্বভাৱত কেনেকুৱা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ফলাৰ স্বভাৱত শলাৰ মলা। খ নম্বৰটো যে 8 বয়সত ফলাৰ কি হ'ল। ইয়াৰ উত্তৰটো লিখিম যে 8 বয়সত দাঁত সৰি ফলা লাপুং শলা হ'ল। তাৰপিছত গ নম্বৰটো যে এদিনখন ফলাই কি বুলি কৈ ওলাই গৈছিল। ইয়াৰ উত্তৰটো লিখিম যে নিজকে বৰমতা বলাই ফলাই এদিনাখন দেশ ভ্ৰমণ কৰোঁ বুলি ওলাই গৈছিল। খ নম্বৰটো যে ফলাৰ কেনেদৰে যাবৰ মন আছিল। ইয়াৰ উত্তৰটো লিখিম যে হাত দাঙি ৰখাই লৈ উৰাজাহাজত যাবৰ বাবে ফলাৰ মন আছিল। তাৰপিছত ঙ নম্বৰটো দি আছে ফলাই মনত দুখ পাই কাক দুখিলে। ইয়াৰ উত্তৰটো লিখিম যে বেয়া বতৰৰ বাবে উৰাজাহাজত যাবলৈ ফলাই মনত দুখ পাই নিজৰ কপালকে দুখিলে। প্ৰথম 6 নম্বৰ প্ৰশ্নটো যে ফলাই কেনেকৈ দেশ দুনিয়া চাব বুলি ভাবিলে। ইয়াৰ উত্তৰটো লিখিম যে ৰেলৰ আলিত হাত দাঙি ৰেল ৰখাই ৰেলত উঠি দেশ দুনিয়া চাম বুলি ফলাই ভাবিলে। দ্বিতীয় 6 নম্বৰ ফলাই ৰেলক কিয় বদমাছ বুলি ক'লে। ইয়াৰ উত্তৰটো লিখিব লাগিব হাত দাঙি থকা সত্ত্বেও ইখনৰ পিছত সিখন ৰেল ফোৱাই গুচি যোৱাৰ বাবে ফলাই ৰেলক বদমাছ বুলি কৈছে। পৰীক্ষা নম্বৰটো যে হাত দাঙি ভাগৰ লগাত ফলাই কি নতুন বুদ্ধি পাঙিলে। ইয়াৰ উত্তৰটো লিখিম যে চিঠিবোৰ ডাকঘৰত টিকট লগালে যিদৰে যায় তেনেদৰে যোৱাৰ বাবে ফলাই নতুন বুদ্ধি পাঙিলে। 6 নম্বৰটো যে নতুন বুদ্ধি মতে ফলাই কি কৰিলে। ইয়াৰ উত্তৰটো লিখিম যে নতুন বুদ্ধি মতে ফলাই 6 কোটি টকা ডাক টিকট আনি কপালত লগাই ল'লে আৰু দেশ ভ্ৰমণলৈ গ'ল। 9 নম্বৰটো যে শেষত ফলাৰ কেনেদশা হ'ল। ইয়াৰ উত্তৰটো লিখে 20 দিনমান ভ্ৰমণত যোৱাৰ পিছত ফলাৰ লগত থকা সকলো টকা পইচা শেষ হ'ল। ইফালে পেটৰ ভোকত ৰ'ব নোৱাৰি ফলাই পুনৰ ঘৰলৈ উভতি আহিল। 4 নম্বৰখিনি দিয়া আছে যে বাক্য ৰচনা কৰা। শলাৰ ভাই মোলা দেশ দুনিয়া ফোৱাই। ইয়াৰ উত্তৰখিনি লিখিম যে শলাৰ ভাই মোলা তাৰ অৰ্থ হৈছে যে একেবাৰে সহজ সৰল স্বভাৱৰ। আমাৰ গাঁওবুঢ়া ৰহিম কাকা শলাৰ ভাই মোলা স্বভাৱৰ। দেশ দুনিয়া তাৰ অৰ্থ হৈছে যে দেশ বিদেশ। এইটো লিখিম যে দেশ দুনিয়া ভ্ৰমি শেষ কৰিও নিজৰ আপন ঠাইখনৰ নিচিনা একো হ'ব নোৱাৰে। তাৰপিছত দিয়া আছে যে ফোৱাই তাৰ অৰ্থ হৈছে যে বৰ বেগাই। ইয়াৰ লিখিম যে ৰেলবোৰ ফোৱাই গুচি যায়। তাৰপিছত 5 নম্বৰখিনি দিয়া আছে যে বুজা আৰু লিখা। প্ৰথমটো আমাৰ দিয়া আছে যে দেশ দেখি, তাৰপিছত বিদেশ বিদেশী, স্বদেশ স্বদেশী, সুখ সুখী, দুখ দুখী। আজিলৈ ইমানে। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম। আজিলৈ ইমানে। ধন্যবাদ।